আজিৰ অতীত মাধুৰীত শ্ৰোতাসকল আপোনালোকলৈ আগবঢ়াইছোঁ গোৱালপৰীয়া লোকগীতৰ জনক প্ৰতিমা পাণ্ডেৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। এই সাক্ষাৎকাৰটি আকাশবাণী গুৱাহাটী কেন্দ্ৰত বাণীবদ্ধ কৰা হৈছিল পদ্মশ্ৰী উপাধি লাভ কৰাৰ সময়ত আৰু সাক্ষাৎ গ্ৰহণ কৰিছিল কৌস্তুভমণি শইকীয়াই। আহক আমি আজি সেই সাক্ষাৎকাৰটি শুনো। গোৱালপৰীয়া লোকগীতৰ এগৰাকী আগশাৰীৰ শিল্পী হিচাপে আমি আপোনাক সুধিব খুজিছোঁ, আপুনি কেনেকৈ এই গোৱালপৰীয়া লোকগীতৰ প্ৰতি আকৰ্ষিত হ'ল? মই একদম সৰুৰে পৰা মোৰ দেউতাৰ লগত জংঘলত চিকাৰত ফুৰিছিলোঁ। দেউতাই মোক খুব মৰম কৰিছিল। আমাৰ দেউতাৰ চবতকৈ ডাঙৰ ছোৱালী আৰু মোৰ দেউতা ডাঙৰ এজন চিকাৰী মানুহ। তেখেতে হাতীৰ মহলদাৰ হিচাপে বিখ্যাত। দেউতাৰ লগতে মই জংঘলত ফুৰা ছোৱালী আৰু মাহঁতৰ লগত উঠা বহা কৰা ছোৱালী। আপোনাৰ দেউতাকে কি চিকাৰ কৰিছিলে? দেউতা এনে জেনেৰেল চিকাৰী, বাঘ চিকাৰ, টাইগাৰ শ্বুটিং, লেপাৰ্ড ইত্যাদি, বনৰীয়া আৰু এনে মহলদাৰ হিচাপত হাতীৰ মহলদাৰ। হাতী ধৰি বিক্ৰী কৰে। হাতী তেখেত নিজে ধৰা নাই, তেখেত মহলদাৰ আছিলে। তেখেতে চৰকাৰৰ পৰা এটা মহল লৈছিল আৰু লগতে ফান্দি মাহুত বহুত আছিলে। আৰু এইটো মোৰ দেউতাৰ কেম্পটো ঠিক জংঘলত আছে বুলি কোনেও ক'ব নোৱাৰে, একদম ঘৰৰ নিচিনা। আৰু মোৰ দেউতা 6 মাহ জংঘলতে থাকে। সেই হাবিখনৰ নাম কি, জংঘলখনৰ নাম কি আছিল? বিভিন্ন ধৰণৰ জংঘল আছে, মানে গোৱালপাৰা সেই অঞ্চলৰ? গোৱালপাৰা সেই অঞ্চলতো আছে, গাৰোহিলতো আছিলে। মই সৰু থকাতে যেনেকৈ গোৱালপাৰাৰ বিভিন্ন অঞ্চলত ভূটানৰ ৰেঞ্জৰ লগত মিলিত যিবোৰ জংঘল এৰিয়া তাত আছিলে আৰু ইফালে গাৰো হিলছতো আছিল। তো মই সৰুত ইমান মন পৰে গাৰো হিলছতো। আপোনাৰ তেতিয়া বয়স কিমান আছিলে? তেতিয়া 10-11 মান হ'ব। তাতকৈ আৰু সৰু আছিলোঁ, তেতিয়াও গৈছোঁ। 10-11 মানৰ পৰা আৰু একদম দেউতাৰ লগে লগে। আপোনাৰ মানে দেউতাকে আপোনাক লৈ যায়? লৈ নাযায়, মানে আমাৰ এইটো কেম্পৰ পৰিৱেশটোৱে এইটো জংঘলী পৰিৱেশ। আপুনিয়ে থাকে নে আপোনালোকৰ পৰিয়ালৰ গোটেই পৰিয়াল থাকে? যেনেকৈ মই আছোঁ, মোৰ ভনী আছিল, দেউতা আছিল, তেনেকৈ পেহীহঁত থাকে, মোৰ মা আছিলে, এনেকৈ পৰিয়ালটোও থাকে। এইটো একদম নিজৰ ঘৰৰ নিচিনা। 6 মাহ থাকে তাত থাকি পেলাই। সেই হাতী ধৰে? হাতী ধৰি আনে মোৰ দেউতাৰ ফান্দিহঁতে, মাহুতহঁতে। কিন্তু তাত ট্ৰেইনিংটো হয়, শিক্ষাটো দিয়া হয় তাতে। যেতিয়া হাতী শিক্ষাৰ সময় হ'ব তেতিয়া মাহুতবোৰে গীত গাব লাগে। গীত গাই হাতীক শিক্ষা দিয়ে। জুই জ্বলাই হাতত উকা লৈ, এইটো লৈ হাতীৰ মুখৰ ওপৰত মাৰি মাৰি গীত গাই থাকে। এইটোৱেই গীতটোৰ পৰা এটা প্ৰেৰণা আহিল। আমাক খুব মনোনিৱেশ কৰি শুনি থাকিছিলোঁ। তেতিয়া দেউতাই মোক চাইছিলে, তেতিয়া কৈছে যে মাহুতৰ গীত কি শুনি আছা, তুমি তাতে যোৱা, তুই অতি যাই মাহুতের একটি গান শোন, এটির থেকে শুনলে তো তুই কিছু শিখির পাবো। মাহুতৰ ওচৰলৈ যাবলৈ কয়? মাহুতৰ ওচৰত যা, তুই অতি যা মানে ওচৰত যা, ওচৰত গৈ পেলাই গীত শুন, অলপ এটা হাতীক অলপ তেৰি কৰ, যেনেকৈ মাহুতবোৰে কৰে এনেকৈ কৰ, একো নকৰে নহয়। তাৰপিছত এই মাহুতৰ পৰা মই প্ৰথম শিকিলোঁ আল্লাহ আল্লাহ বলরে ভাই, হায় আল্লাহ রসুল, কোন মহলের হাতিরে ভাই, হায় আল্লাহ রসুল, ভুটান মহলের হাতিরে ভাই, হায় আল্লাহ রসুল, কোন ফাঁদাইতে ধরারে ভাই, হায় আল্লাহ রসুল, লালজি ফাঁদাইতে ধরারে ভাই, হায় আল্লাহ রসুল। এইটো প্ৰথম আৰম্ভণি। আৰু দ্বিতীয় গীতটো সদায় হ'ব হস্তীৰ কন্যা। হস্তীৰ কন্যা গীতটো গালে মই নিজে চকুৰে চাইছোঁ, সৰু থাকিলোঁ, এইটো কোনো বনোৱা কথা নহয়। বনৰীয়া হাতী হ'লে এইটো গীত গোৱাৰ লগে লগে হাতীৰ চকুৰ পানী ওলাই আহে। এই বনৰীয়া হাতীকেইটা চকুৰ পানী ওলাই আহে, লাহে 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 এইটো ৱাইল্ডনেছটো গুচি যায়, লাহে লাহে টেমড হৈ আহে। এইটো মই নিজে চাইছোঁ আৰু তেতিয়াৰ পৰাই গীতটো মোৰ মনত
সোমাই গ'ল, মনত সোমাই গ'ল। আৰু মই এনেই ঘৰত গুণগুণাই থাকোঁ। তেতিয়া স্কুলত পঢ়া ছোৱালী, স্কুলো যাব লাগে। এইকাৰণে 6 মাহ ছুটি টুটি ভেকেশ্যনত আমি সদায় আৰু মানুহে কলিকাতা, দিল্লী, বম্বেত যায়, আমি আৰু জংঘলতে যাওঁ। আৰু ছুটি টুটিত আমাৰ জংঘলত যাব পাৰিলে খুব মন খুচি। কিন্তু জংঘলৰ মাজত যে আপোনালোকৰ সেই যিখিনি খোৱা বোৱাৰ বস্তু বাহানি সেইবিলাক চব তালৈ লৈ যায়? চব তাতে, একদম 6 মাহৰ কাৰণে। এইটো আমাৰ ঘৰৰ নিচিনা, তাত গাড়ী আছে, চব আছে। তেতিয়া মোৰ দেউতাৰ গাড়ীও আছিলে, চব আছিল, বন্দুক চন্দুক, বহুত মানুহ। কেম্প মানে এটা গাঁৱৰ নিচিনা। আৰু তাতে সেই যে মাহুতসকল আছিল, কিমানজন মান মাহুত থাকে তাত? মইতো দেখাত 36 এলিফেণ্টছ দেখিছোঁ। 36 মাহুত থাকিবই। তাৰ লগত কামলা বুলি এটা থাকে, যিবোৰে হাতীৰ ঘাঁহ টানে। আৰু এজন থাকে ৰন্ধা বঢ়া। এটা হাতীত ডাঙৰ হ'লে 3জন থাকে, সৰু হ'লে 2টা মানুহ থাকে। এনেকে বহুত মানুহ, এটা গাঁৱৰ নিচিনা। আৰু এইবোৰ চব মাহুত আমাৰ নিজৰ ঘৰৰ নিচিনা, ঘৰৰ মানুহে যান। ক'তবা মন হ'ল আমি দৌৰ মাৰি গৈ কাৰোবাৰ ওচৰত চাহ খালোঁ, কাৰোবাৰ ওচৰত ভাত খালোঁ, একদম নিজৰ ঘৰৰ নিচিনা। একদম জংগলী পৰিৱেশ আৰু ধুনীয়া পৰিৱেশ। তাত কপৌ ফুলি থাকে, তাত নিজৰা নিচিনা ষ্ট্ৰীম, ডাঙৰ ডাঙৰ নৈ ষ্ট্ৰীমবিলাক বৈ যায়। আৰু শিলগুটি কুৰোৱাৰ কাৰণে ৰিভাৰ বেডছত মই আঁকি অফ টাইমত শিলগুটি খালি কুৰাই থাকোঁ, কালেক্ট অল ষ্ট'নছ ফ্ৰম দ্য ৰিভাৰ বেড। আৰু দেউতাই মোক কৈছে যে এটা শিলকুৰা স্বভাবটা ছাড়ি দে, শিলকুরা মেয়েদের কিন্তু কোনোদিন বিয়া হয় না। খুব বিশ্বাস আছে নাকি? একটু বিশ্বাস একটা আমার এফালত মানুষ আসিলে। আচ্ছা, তাহলে হিল পুতলা ছোৱালী বিয়া নহয়? দোতারার গান করা মানুষেরও কিন্তু বিয়া হয় না। আচ্ছা, এইটো ভাবি ভাবি তথাপি মই গুণগুণাই থাকোঁ মাহঁতৰ লগত। তাৰপিছত হাতীক যেতিয়া গাও ধুৱাই তেতিয়া মই লগতে যাওঁ, হাতীক ময়ো গাও ধুৱাওঁ, হাতীৰ লগত মাহঁতৰ লগত গুচি যাওঁ অফ টাইমত। এনে দেউতাই কৈছে যা তয়ো যা, ঘাঁচ টাচ আগ ফুৰি যা, এটা বন্দুক ল, কিবা কিবি মাৰিবি পাখি থাকি, যিটো খাবি আৰু এইটো পাখিকে মাৰিবি, যিটো খোৱা পাখিক জীৱ হত্যা কৰাৰ কোনো দৰকাৰ নাই, খোৱা বস্তুটোৱে মাৰিবি। এইটো জংঘলৰ এটা পৰিৱেশ আছিল। নিজে স্বীকাৰো কৰিছিল? নিজে স্বীকাৰ কৰিছিলোঁ। আৰু লগে লগে এটা কলিকাতাত স্কুলৰ জীৱন আছিলে, খুব ডাঙৰ কণ্ট্ৰাষ্ট। পঢ়িছিল কলিকতাত? ন, কলিকতাত পঢ়িছিলোঁ, গোখেল মেমৰিয়েল গাৰ্লছ স্কুলত, কাৰ্মিজত। এইকাৰণে অকণমান দুটা এটা ইংলিছ জানো, বেছি নাজানো দেই। তাৰপিছত আপুনি অকণ মাহুতৰ জীৱন ধাৰণৰ যিটো পদ্ধতি, তেওঁলোকৰ সামাজিক জীৱন, তেওঁলোকৰ গৃহস্থ জীৱন, এই বিষয়ে অকণমান কওকচোন। সাধাৰণ মানুহ, লাইক কমন পিপল। তেওঁলোকৰ কোনো ধৰ্ম, মানে বিভিন্ন ধৰ্মৰ মানুহ? বিভিন্ন ধৰ্মৰ মানুহ তাত। মুছলিম আছে, হিন্দু আছে, ৰাজবংশী আছে, বিহাৰী আছে, বিভিন্ন ধৰণৰ মাহুতক লৈ তাত এটা গাঁও। আৰু কি আমাৰ কেম্পটো এটা গাঁও বুলি, কসমপলিটন মাহুত। তেওঁলোকৰ পৰিয়াল থাকে নেকি লগত? পৰিয়াল নাথাকে, কিন্তু তেখেত নিজৰ নিজৰ পৰিয়াল ঘৰত থৈ যায়। আৰু মোৰ দেউতা তেখেতক নিজৰ ল'ৰা ছোৱালীতকৈ বেছি মৰম কৰে, খুব মৰম কৰে। তেখেতে মানে যেনেকে মই আজি মোৰ বজোৱা কেইটা মানুহ নাথাকিলে মোৰ একো নাই, ভাবিছিলে মাহুত কেইটা নাথাকিলে সি অকলে কি কৰিব। এনে মাহুতসকলৰ সাধাৰণতে কিমান বয়সীয়া মানুহ হয়? খুব কম বয়সীয়া, কোনোবাই 25 আছে, ফান্দি বৰ অলপ বয়সীয়া হয়, অভিজ্ঞ মানুহ। তেখেত সাধাৰণত ছয়গাঁও, ধূপধৰা, বকো এই অঞ্চলৰ মানুহ, ফান্দিসকল এই এৰিয়াত। আৰু তেখেতৰে পৰা আমাৰ গোৱালপাৰাৰ মাহুতবোৰে অলপ অলপ শিকিল হাতী ধৰা, আৰু লাহে লাহে গোৱালপৰীয়া ফান্দিও হ'ল। এই যে মাহুতসকলে যিবোৰ গীত গায়, সেই গীতবিলাক তেওঁলোকে নিজে ৰচনা কৰে নে এনে আগৰ পৰা চলি অহা গীত? এইটোতো মই যিমান দিনৰ পৰা শুনিছোঁ তেখেতৰ মুখৰ পৰা আহিছে। মেইনলি হস্তিৰ কন্যা আপুনি গোটেই গোৱালপাৰাত যদি বিচাৰি ফুৰে, কোনো গাঁৱত আপুনি বিচাৰি নাপায়। এইটো ক্ৰিয়েটেড বাই দ্য মাহুটছ, সাং বাই দ্য মাহুটছ, এণ্ড মেইনলি অফ গৌৰীপুৰ মাহুতৰ পৰা এইটো গান প্ৰচলিত হ'ল। আৰু মই এইটো সৰুৰে পৰা শিকি শিকি গাই এতিয়ালৈকে গায়েই আছোঁ, বাদ দিয়া নাই। কেইহাজাৰবাৰ গালোঁ এইটো মনতো নাই, কিন্তু গাই থাকোঁ। আৰু কাৰণ মই নিজে গীতটো খুব ভাল পাওঁ, আৰু এনে জনসাধাৰণো খুব ভাল পাইছে। তাৰপিছত আৰু আপুনি আৰু মৈশালৰ গীতখিনি কেনেকৈ পালে? আমাৰ গৌৰীপুৰ ৰাজ ষ্টেটৰ বাথান আছিলে। বাথান কয় যেনেকৈ হাতী য'ত থাকে তাক কয় ধুৰা,
য'ত মহ থাকে তাক কয় পাথান। এইটো গৌৰীপুৰ ৰাষ্ট্ৰীয়টো নিজৰ পাথান আছিলে, এইটো চৰ অঞ্চলত, ব্ৰহ্মপুত্ৰৰ চৰত। আজিকালি মহৰ এইটো আমাৰ মান্য ভাষাত খুঁটি ক'ব নেকি? এই খুঁটি, মহৰ খুঁটি, বহুত মহ একেলগে পোহে। যেনেকে নেপালীও কয় খুঁটি, এইটো বাথান বুলি কয়। এইটো আজিকালি যিটো চাউথ বেংক বুলি কয়, তাতে আমাৰ গৌৰীপুৰ ষ্টেটৰ বহুত মহচৰীয়া আছিলে, প্ৰায় 3,000-4,000 মান মহ আছিলে। আমি তেতিয়া আৰু মহচৰীয়াবোৰ অলপ নিৰ্দয়, কঠোৰ মানুহ হয়। তেখেতেই মহৰ ওপৰত উঠি আৰু তেখেততো নিজৰ পৰিয়ালক এৰি থৈ চৰত পৰি থাকিব লাগে, অলপ কঠোৰ আৰু প্লাষ্টিক টাইপৰ। মহচৰীয়া গীত এনেই দুই এটা আপুনি এনেই ৱৰ্ডিংখিনি কওকচোন, কি কি আছে? যেনেকে খুব বিখ্যাত এটা গীত, উজান খাইল মেঘ মেঘালিৰে, মৈশাল, মৈশাল মানে মহচৰীয়া, মৈশাল দক্ষিণ খাইল বান, আর কেমন ধনির চাকরি করিস তোক বিদায় না দেয় কেনে মৈশাল। মানে কি ধৰণৰ তোমাৰ মালিক, যে সদায় যে তুমি মহচৰাই থাকিবা চৰত, এই ঘৰণীজনে এইটো গাইছে যে কেমন ধনিৰ চাকৰি কৰিছ বিদায় না দেয় কেনে মৈশাল ৰে। তাৰমানে মৈশালসকলৰো এজন মালিক থাকে, তেওঁলোকৰো এজন মালিক আছে, সেই মালিকৰ তলত এই মানে কমন যিখিনি মৈশাল সেইসকলে মহ চৰাই থাকে। আৰু মৈশাল যিজনে যেনেকে ফান্দি আছে হাতীত হেড, হাতী মহলৰ ফান্দিবিলাকে হেড, তাৰপিছত মাহুত। মৈশালৰ গীত গোৱা যিসকল শিল্পী, সেই শিল্পীসকলৰ মানে কেনেধৰণৰ পৰিৱেশত তেখেতসকলে গীতখিনি গায়, আপুনি কেনেধৰণৰ পৰিৱেশত সেই গীতখিনি আহৰণ কৰিলে সেই বিষয়ে অকণমান কওকচোন। মৈশালৰ গীত মানে মহচৰীয়া গীত, ঠিক মই মহচৰীয়াৰ পৰা শিকা নাই, এইটো মাহুতেৰ পৰাই শিকা। মাহুতসকলে কেতিয়াবা মহচৰীয়া হয়, মহচৰীয়া কেতিয়াবা মাহুত হয়, নিজৰ জীৱিকাৰ কাৰণে। নেচাৰেলি মহচৰীয়াৰ লগত আমি আৰু চৰত যোৱা নাই কেতিয়াও, এনেই চাইছো। মানে গৌৰীপুৰ ষ্টেটৰ আণ্ডাৰতে যিবোৰ মহ আছিলে আৰু মহচৰীয়া আছিলে, বছৰত এবাৰ গৌৰীপুৰলৈ আহিছিল। 1,500, 2,500, 3,000 মান তেতিয়া আছিলে, তেতিয়া বেলেগ কথা। এতিয়াতো ভাবিলেও সপোন বুলি মনে হয়। কিন্তু মাহুত আৰু মহচৰীয়াৰ মাজত কোনো তফাত নাই। কেতিয়াবা কোনোবাই মাহুতে মহচৰীয়া হৈ যায়, মহচৰীয়া কেতিয়াবা মাহুত হৈ আহে। এইকাৰণে মহচৰীয়াৰ গীতো মই মাহুত বিলাকৰ পৰাই শিকা। তেখেতসকলৰ জীৱিকাৰ আৰু মোৰ যিবোৰ মহচৰীয়াৰ গীতে কওক, মাহুতৰ গীতে কওক, চব সংগ্ৰহ কৰিছে মোৰ দেউতাই। দেউতাই গাব নাজানে, লিখি থৈছিলে। তেখেতে শুনি পেলাই লিখি ৰাখে, তেখেতে শুনি লয়, ভাল লাগে, লিখি থয়। পিছত মোক কয় যে তই অলপ চেষ্টা কৰি চাচোন, এইটো গাব পাৰা নাই, চেষ্টা কৰি চা, যা মাহুতবোৰৰ লগত অলপ বহি থাক, তেখেতে বজাব, অলপ চেষ্টা কৰি চা, গাব পাৰি। আপুনি তাৰমানে সুৰ তেখেতসকলৰ পৰা আয়ত্ব কৰিলে? তেখেতৰ পৰা আয়ত্ব কৰা। আৰু যে আপোনালোকৰ নাৱৰীয়া গীত আছে, সেই নাৱৰীয়াৰ গীতখিনি নাৱৰীয়াৰ গীতটো খুব সাংঘাতিক, ভেৰি মাছ টাচিং। খুব যেতিয়া খুব বাৰিষা হৈছে, একদম পানী দানি চব ফুৰি গ'ল, তেতিয়া এটা গাঁৱৰ পৰা আন এটা গাঁৱত গ'লে নৌকা লাগিবই, আৰু তাত বেলেগ যান বাহন নাই, তেতিয়া ৰাস্তা ঘাট নাই আৰু নাও লাগিব, এতিয়াও লাগে আমাৰ এইফালে। নাৱৰীয়া কেইটাই যেতিয়া নাও বৈ যায়, তেতিয়া নিজৰ আনন্দত, নিজৰ মনৰ ফূৰ্তিত এইবোৰ গীত গাই অলপ নিজৰ স্পীডত যাবলৈ বিচাৰে, সোনকালে যাবলৈ বিচাৰে। দেট ইজ দ্য চং অফ দ্য বোটমেন। আৰু সাংঘাতিক, যেনেকে বৈঠা মাৰৰে ও বাইচাৰ ভাইয়াৰে, বাইচাৰ মানে নাৱৰীয়াক কয় আমাৰ বাইচাৰ, ও ভাইয়া, ও বাইচাৰ ভাইয়াৰে ঝাৰিয়া বৈঠা মাৰিয়া যাওঁৰে, মানে সোনকালে যাব লাগিব, এইটো গাঁৱৰ পৰা বহুত দূৰ যাব লাগিব, এইকাৰণে ঝাৰিয়া বৈঠা মাৰিয়া যাওঁ মানে কুইক কৰাৰ কাৰণে। এই ধৰণৰ, যেনে গদাধরের পারে পারে, এই মাহুতে চড়ায় হাতী কি মায়া লাগাইলে তোর গলায় রসের কাঠি, এইবোৰ সব। এই গদাধৰ নৈতেই তাৰ মানে নাও বেছিকে বাইছিলে। গদাধৰ নৈৰ লগত গৌৰীপুৰৰ বিৰাট সম্বন্ধ। এই গদাধৰ নৈক লৈ গোৱা নাৱৰীয়া গীতটো কি আছিলে? গদাধরের পারে পারে রে তোর মাহুতে চড়ায় হাতী কি মায়া লাগাইলেন মাহুত রে তোর গলায় রসের কাঠি। আৰু মাহুতটো গৌৰীপুৰৰ লগত থাকিবই সদায়। গৌৰীপুৰৰ লগত মাহুতৰ বেলেগ এটা সম্বন্ধ। এইকাৰণে এই গাঁৱৰ যে মানুহ গায়, নাৱৰীয়া হওক
মচৰীয়া হওক, মাহুতৰ কথাখিনি থাকিব তাৰ লগত এটা কিবা এটা সম্বন্ধ। আৰু এইটো আমি একদম সৰুৰে পৰা শৈশৱ কালৰ পৰাই শুনি আছোঁ আৰু এতিয়ালৈকে। এতিয়াও এইটো যোৱা নাই, যদিও আজিকালি হাতী নাই, হাতীৰ মহলো নাই, একো নাই, তথাপি এইটো গীত মাতটো আছে আৰু বিশেষকে এই দুৰ্গা পূজাত বিজয়া দশমীত এইটোত এটা আগত আমাৰ গৌৰীপুৰ ষ্টেটৰ সময়ত এটা নাৱৰীয়াৰ এটা কম্পিটিশ্যন আছিলে। তাত ৰজাঘৰীয়া পুৰস্কাৰ আছিলে, কিবা মেডেল টেডেল এই ধৰণৰ কিবা টকা। তেতিয়া মই সৰু আছিলোঁ, দেখিছোঁ এইটো নাওতো মই চৰিছোঁ আৰু সাংঘাতিক স্পীডত এইটো যায়, ভয়ে লাগে তেতিয়া। এইটো গদাধৰ বৈ একদম ব্ৰহ্মপুত্ৰত লৈ গুচি যায় আৰু এইটো এটা এৰিয়া দিয়ে, দিয়াৰ পৰা নাও মাৰি মাৰি তোমাক ধুবুৰী গৈ পাব লাগিব, যথেষ্ট ডিষ্টেঞ্চ। সেই প্ৰতিযোগিতাৰ নিচিনা তাৰমানে সেই প্ৰতিযোগিতাত নাও বাই যাওঁতেও গান গায় নেকি? সাংঘাতিক, এইটোৱে দেখাৰ নিচিনা। আৰু এতিয়াতো ঠিক ক'লে নহ'ব, এইটো চালে আপোনালোকে চালে মানে সাংঘাতিক ভাল পাল। আৰু এইটো দেখাৰ কাৰণে তেতিয়া আৰু আজিকালি যেনেকে ভিডিঅ' চায় মানুহে, তেতিয়া ভিডিঅ' নাছিল নহয়, এইবোৰেই চোৱাৰ বস্তু আছিলে আৰু এইবোৰৰ মাজত শিক্ষাও আছিলে অলপ। আৰু যে সেই কাৰ্তিক পূজাৰ যিখিনি অনুষ্ঠান হয়, কাৰ্তিক পূজাৰ সময়তো গীত গায়। আচ্ছা, কাৰ্তিক পূজাৰ হেৰিটো কেনেধৰণৰ? অকল মাইকী মানুহৰ আমাৰ গাঁৱৰ ফালে। এইটো মোৰ একদম মানে সৰুৰে পৰা দেখা, মোৰ পেহীহঁতৰ এইবোৰ সংস্কৃতিৰ প্ৰতি আজন্ম এটা মানে কিবা এটা ৰিলেশ্যন আছিলে, যদিও মানে still we are not Rajvanshis. This entire culture belongs to Rajvanshis of Goalpara. কিন্তু আমি এইটো কেনে যে কিয় ভাল পাওঁ, মোৰ ককা দেউতাৰ হেৰিৰ পৰা ভাল পাই আছোঁ। প্ৰমথেশ বৰুৱাও প্ৰচেষ্টা এটা কৰিছিল, এটা গীত সোমাই দিব পাৰে যদি মুক্তি ফিল্মত, নদী না যায়ৰে বৈদ বুলি এটা গীত, এইটো সোমাবলৈ চেষ্টা কৰিছিল। তেখেত এতিয়া জীয়াই নাই, থাকিলে কি হ'ল হয় নাজানো। তাৰপিছত আমাৰ এইটো ট্ৰেডিশ্যনত হৈ গ'ল আৰু মোৰ দেউতা ভাল পায়, মোৰ পেহীহঁতে ভাল পায়, মোৰ দাদাহঁতে ভাল পায়। আৰু গাবলৈ পেটিয়ে মোক যেতিয়া সৰুৰে পৰা মই শিকি এতিয়া মোক মানে এইটোত সোমাই গ'লোঁ, মই ইয়াৰ পৰা ওলাব নোৱাৰোঁ আৰু মোৰ ভণ্টিহঁতে নাচিছিল। এই কাতি পূজাৰ হেৰিটো ফেষ্টিভেলটো অনলি ফেষ্টিভেল ফৰ দ্য উইমেনছ অফ দ্য ভিলেজ। তাত মতা মানুহ সোমাব নোৱাৰে, অকল যিজনে ঢাক বজাব, এই দুজন বজাওক, চাৰিজন বজাওক, এজন বজাওক, এই অলপ বাহিৰত থাকিব, এৰিয়াৰ বাহিৰৰ পৰা বজাব আৰু এইটো তালতে চব মাইকী মানুহে নৃত্য কৰি গোটেই ৰাতি ধৰি এইটো গীত। তাত কাতি পূজাৰ বিভিন্ন ডেছক্ৰিপশ্যন আছে। আপুনি অকণমান গাই দিয়কচোন কেনেকৈ। কাতি পূজাৰ হেৰি মেইন হ'ল যে এজন মাইকী মানুহৰ বিয়া তিয়া হৈছে বহুত দিন হ'ল, তাৰ মানে ল'ৰা ছোৱালী একো হোৱা নাই, তেতিয়া ক'ব যে তোমাৰ এই বোৱাৰীটোক কাতিৰ বৰ নিব লাগিব, কাতিৰ বৰ নিব লাগিব। তাৰমানে গোটেই দিনটো একো নোখোৱাকৈ থাকিব আৰু এই কাতিৰ বৰ ল'ব। আৰু যদি এইবাৰ যদি মোৰ ল'ৰা ছোৱালী কিবা এটা ঘৰত হয়, মানে ইয়াৰ পিছত মই আৰু ভালকৈ পূজা দিম। এইটো কাতি পূজাৰ মেইন হেৰি। আৰু কাতি পূজাত যেনেধৰণে মই বহুত গীত গাওঁ, এইবোৰেই গীত আৰু কাতি পূজাত খুব প্ৰচলিত। আৰু নৃত্যটো এই কাতি পূজাৰ পৰাই আহৰণ কৰা। আৰু এতিয়া আমি যেতিয়া মঞ্চত আনিছোঁ, অলপ কিবা কিবি অলপ মানে ঠিক এই ধৰণে গোটেই ৰাতিটো আৰু যিটো হৈ থাকে, এইটো মঞ্চত আনি দিয়াটো বৰ ডাঙৰ কথা, এই সময়ৰ কথা আছে। বিভিন্ন ধৰণৰ বিভিন্ন দল ওলাইছে নৃত্যৰ, আৰু এইটো বিভিন্ন দলৰ লগত আমাৰ দলৰ নৃত্যবিলাক অলপ মানে নিমিলে। এতিয়া মানুহে খুব এইটো মডাৰ্ণাইজ কৰিব বিচাৰিছে, খুব আধুনিকতাত আনিব বিচাৰিছে। মানে আজিকালি যিটো ওলাইছে এইটো আধুনিকত লৈ যাব বিচাৰে। মই টানি টানি এইটো গাঁৱত লৈ আহোঁ, আৰু ইমান দিন আৰু কিমান দিন মই কৰি থাকিম হ'ব নাজানে, এইটো আই ডোন্ট নো উইল দ্য নেক্সট পাৰ্চন। আৰু যে আছে সেই হুদুম পূজাটো মাইকী মানুহৰ, এইটো বৰষুণ নিদিয়ে, এইটো সংস্কাৰৰ কথা আছে। একদম বৰষুণ নাই, আৰু বৰষুণ নাই, একদম শুকান, মানে মাটি তাটি শুকাই গৈছে, আমি খৰালি বুলি কওঁ। তাত মানে এটা ধান টান আবাদ কৃষিত চব খেতি বাতিৰ কাৰণে বৰ অসুবিধা হৈছে। আৰু এনেও তেতিয়া আৰু হুদুম পূজা দিয়ে, মাইকী মানুহতে একদম গভীৰ ৰাতিত দিয়ে, কোনো মতা মানুহ তাত থাকিব নোৱাৰে। মই এনেই শুনিছোঁ, কাপোৰ কানি এইটো আমি দেখাত তেতিয়া আমি এলাও আমাক কৰা নাছিল।
একদম কাপোৰ কানি নিপিন্ধো বুলি। এইটো হুদুম পূজাৰ হেৰি পৰম্পৰা সেইটো আজিকালি নাই নেকি বাৰু? এতিয়াও আছে, কিন্তু ইণ্টেৰিয়াৰ ভিলেজত। আৰু যিটো হুদুম পূজা আপোনালোকে আজি মঞ্চত চায়, এইটোতো জাষ্ট পাৰফৰ্মেঞ্চ, ষ্টেজ, দে ইউজ দ্য ছেইম চং, বাট আচল মানে কি অকমান আপুনি বৰ্ণনা দিয়ক। একদম গাঁৱৰ ভিতৰ, এইটো মই চকুৰে দেখা নাই, জানো কাপোৰ কানি একদম পিন্ধা টিনা, তাত মাইকী মানুহতে কাপোৰ কানি একদম নিপিন্ধে, খুব গভীৰ ৰাতিত কৰে, তাত কোনো মতা মানুহ থাকিব নোৱাৰে, একদম গাঁৱৰ ভিতৰত কৰে বুলি মই পেহীহঁতৰ পৰা শুনা। আৰু যে সেই ভাৱাইয়া বুলি এটা বস্তু আছে, ভাৱাইয়া হ'ল আমাৰ উত্তৰ বংগত গোটেই লোকগীতিটোকে এখেতে লোকগীতি নোকোৱাকৈ ভাৱাইয়া গীত বুলি কয়। আৰু আমাৰ গোৱালপৰীয়া যিটো গোৱালপৰীয়া লোকগীত, এইটো ভাৱাইয়া মানে য'ত ভাৱৰ খুব কথা আছে, খুব টানা, যিটো সোণাৰ বৰণ পাখিৰে, সোণাৰ বৰণ পাখিৰে গীতটো ভাৱাইয়া। তাত ভাৱ থাকিব লাগিব, কিবা খুব উদাসীনতা থাকিব, বিৰহ থাকিব লাগিব। বিৰহৰ গীতবিলাকে আমাৰ এইফালে ভাৱাইয়া বুলি প্ৰচুৰ। এই কমলা সুন্দৰী নাচে সেই গীতটো চটকা, এইটোৱেই কাতি পূজাৰ গীত। কমলা সুন্দৰী নাচনের গীত আছে, এটা চটকা গীত। আৰু আপুনি এই যে গোটেই যিবিলাক লোকগীত, সেই লোকগীতবিলাকৰ যিবিলাক বিষয়বস্তু, সেই বিষয়বস্তুবিলাকে সাধাৰণ মানুহৰ কথা বতৰা মানে ভাৱ আদান প্ৰদানৰ যিখিনি বস্তু সেইখিনিয়ে নহয় জানো? এইখিনি হ'ব লাগিব, নহ'লে লোকগীত কেনেকৈ হ'ব? লোকৰ গীত বুলি লোকগীত। মই এইটো মডাৰ্ণাইজ কৰি যদি আজি গুৱাহাটীত গাম বুলি বেলেগ কওঁ, সেইটোৰ মই ঠিক হেৰি নহওঁ, ছাপোৰ্টাৰ, নট দেট ছাপোৰ্ট। তাৰপিছত আপুনি এই গীতখিনি তেনেকৈ ধৰণে আহৰণ কৰিলে, আহৰণ কৰাৰ পিছত আপুনি কেতিয়া আপুনি সেই গীতখিনি মানে ৰাইজৰ আগলৈ আনিলে? আপুনি কেতিয়া অনাতাঁৰত আহিলে, কেতিয়া মঞ্চত আহিলে, আপুনি সেইখিনি অকণমান কওকচোন। ৰাইজৰ আগত অহাটো মোৰ কথা নাছিলে কেতিয়াও। প্ৰথমতে একদম 1949, তেতিয়া একদম সৰু ছোৱালী, তেতিয়া উদয় শংকৰৰ ভাই কামিনী শংকৰ আৰু মোৰ পেহী নীলিমা বৰুৱা দুজনে মিলি এটা শ্ব' কৰিছিল কলিকতা নিউ এম্পায়াৰত। তেতিয়া চিফ গেষ্ট আছিলে প্ৰমথেশ বৰুৱা, মই তেতিয়া একদম বাচ্চা ছোৱালী। তেতিয়া মানে আমাৰ ইয়াৰ নৃত্য গীত প্ৰথমবাৰৰ বাবে মঞ্চত আনি দিয়ে মোৰ পেহীয়ে নীলিমা বৰুৱা। আৰু তেখেতৰ হেৰিত অনুপ্ৰেৰণাত, মানে পৰিচালনাত এটা মানে 3 ঘণ্টা 1.5 ঘণ্টা আমাৰ অনুষ্ঠান আছিলে, 1.5 ঘণ্টা উমাশংকৰৰ আছিল, কোঅপাৰেশ্যন আছিল। তাৰপিছত মই তেতিয়া 3টা মাত্ৰ গীত গাইছিলোঁ, কি গাইছোঁ মোৰ মনতো নাই, খুব ভয় খাইছিলোঁ তেতিয়া গাবলৈ। আপুনি আকাশবাণীত কেতিয়া গীত দিলে? 62। এইটো আকাশবাণীতে মই প্ৰথম যেতিয়া অডিশ্যন দিওঁ, তেতিয়া কৈছিলে যে এইটো গীতটো ৰেকৰ্ড কৰা সম্ভৱ নহয়, এইটোতো বঙালী গীত। তা হস্তিৰ কন্যা গীতটো গাবলৈ হ'লে হস্তিৰ কন্যা বামুণেরও নারী, মাথায় নিয়া তাম কলসীয় সখী, হাতে সোনার ঝাড়ি। এই কথাটো সোনার ঝাড়িটো ক'ব নোৱাৰে, সোণৰ জাৰি ক'ব লাগিব। তেতিয়া ভূপেন দা আছিলে, ভূপেন দা কৈছে না, ইউ কেনট চেঞ্জ এনি লেংগুৱেজ। এইটো আকাশবাণী ৰাভা গীত ব্ৰডকাষ্ট কৰে, খাচী গীত ব্ৰডকাষ্ট কৰে, ৱাই নট মানে গোৱালপৰীয়া, এইটোতো অংগ এটা অসমৰ। এইটো যেতিয়া সোণাৰ ঝাৰি বুলি ব্ৰডকাষ্টিং, তেতিয়াই তাই গাব, নালাগে ইয়াত যদি নহয় কলিকাতাত গাব। আৰু কলিকাতাত যেতিয়া আমি অডিশ্যন দিলোঁ, কলিকাতা মানুহ যে এটাতো বাংলা গান না, এসব গান তো এখানে চলবে না, আপনি শিলিগুড়িতে করুন, উত্তরবঙ্গে। মই তেতিয়া সৰু ছোৱালী, ইমান বুজি নাপাওঁ, ইণ্টাৰেষ্ট নহয়, ৰেডিঅ'ত গালে বা কি হ'ব, নাগালে বা কি হ'ব, তাতকে মই জংঘলতে গোৱা ভাল মাহঁতৰ লগত। আৰু মঞ্চ তঞ্চটো তেতিয়া মই আহাই নাই আৰু ফিল্মত হেৰি কৰিছোঁ। পিছত লাহে লাহে আৰু আজিলৈকে গাই আছোঁ। তো আই ষ্টাৰ্ট ছিংগিং ইন AIR ইন ইয়াৰ 1962। আৰু যে আপোনালোকৰ সেই কুশান গীত আছে, সেইখিনি কেনেধৰণৰ অকণমান কওকচোন, কুশান গীতৰ বিষয়ে। কুশান মেইনলি পালা, পালা গীত, ৰামায়ণৰ পালা এইবোৰ গায়। এইটো কোনো যেনেকৈ আজিকালি যিটো আপোনালোকে কুশান চায় মঞ্চত, কোনো কুশান নহয়, এইবোৰ চব কুশানৰ ছন্দ, নৃত্য ছন্দ, ছন্দৰ পয়া আছে, ক্ষমতা আছে,
ছন্দবিলাকে সেই আপোনালোকে চাই কুশান চোৱা নাই নহয়, কুশানটোতো পালা গীত